নমস্কাৰ জুনবচনলৈ স্বাগতম আজিৰ টপিকটো হৈছে বিভিন্ন বডিৰ টাইপ আৰু তাৰ লগত ৰিলেটেড কিছুমান ওয়াৰ্কআউটস বা ডায়েটৰ কথা আমি এইটো ভিডিও বেছি এক্সটেনসিভ নকৰো যিমানখিনি পাৰো মই ইয়াতে শৰ্ট কৰিব ট্ৰাই কৰিম আৰু লগতে আমি জাস্ট ইয়াতে চিনাকিহে হ'ম যে টাৰ্মছবোৰ একচুৱেলি আমি যে পাই থাকো সদায় জিমত গলে কোনোবাই কয় বা কোনোবা মানুহৰ পৰা শুনো এই ওয়াৰ্ডবোৰৰ একচুৱেলি অৰ্থ কি হয় ইহত সকলে কেনেকুৱা ধৰণৰ ডায়েট ল'ব লাগে বা কেনেকুৱা ধৰণৰ ওয়াৰ্কআউট কৰিব লাগে তিনটা বেসিক বডি টাইপস থাকে এক্টোমৰ্ফ মেজোমৰ্ফ আৰু এন্ডোমৰ্ফ এক্টোমৰ্ফ মানে হৈছে স্কিনি মানুহখিনি এক্টোমৰ্ফ বুলি কোৱা হয় যাৰ একচুৱেলি এটা স্লেন্ডাৰ দীঘল বডি টাইপ হয় আৰু যোনে খুব হাৰ্ডলি মাসল গেইন কৰে ফেট পাৰ্চেন্টেজ বহুত কম থাকে আৰু এই সকল মানুহে মাসল বিল্ড কৰাত বহুত কষ্ট হয় যেনেকে এই সেম মানে পজিশনটো বা সেম স্ট্যাটাসটো অপোজিট হল এন্ডোমৰ্ফ সকল একচুৱেলি অলপমান শৰ্ট স্ট্যাটাৰ মানুহ হয় তেওঁলোকৰ একচুৱেলি ফেট পাৰ্চেন্টেজ বহুত থাকে বডিত একচুৱেলি আমি যাক শকত মানুহ বুলি কওঁ এই শকত মানুহসকলৰ বডি ফিজিওলজি সিহঁতক ফেট লুজ কৰাত বহুতখিনি বাধা দিয়ে লগতে যেনেকে এক্টোমৰ্ফে মাসল বিল্ড কৰাত টান হয় তেনেকে এন্ডোমৰ্ফ সকলে ফেট লুজ কৰাত বহুতখিনি কষ্ট পায় বা বহুতখিনি টান হয় আৰু এই দুইটা টাইপৰ মাজত আহিল মেজোমৰ্ফ আৰু তেওঁলোক হৈছে বহুত লাকিয়েষ্ট বা বহুত লাকি বুলি ক'ব লাগিব এইকাৰণে মই তেওঁলোকক লাকি বা ভাগ্যৱান বুলি কৈছো কাৰণ তেওঁলোকে না বেছি কষ্ট কৰিব লাগে আৰু নাহি বেছি ডায়েট প্যাটাৰ্নত মানে বেছি ৰেষ্ট্ৰিকশন নিব লাগে একচুৱেলি সঁচা কথা ক'ব গ'লে এইটো এটা সম্পূৰ্ণ মিছা কথা কাৰণ মেজোমৰ্ফ সকলেও হিমানখিনি হাৰ্ড ওয়াৰ্ক কৰিব লাগিব হিমানখিনি ওয়েল প্ল্যান ডায়েট প্যাটাৰ্ন মেইনটেইন কৰিব লাগিব ডিফাৰেন্সটো আহে এইখিনি ক্ষেত্ৰত যে এক্টোমৰ্ফ সকলে যদি মই ডায়েটৰ কথা কওঁ তেওঁলোকৰ মেটাবলিজম বহুতখিনি ফাষ্ট হৈ থাকে বা ডাইজেশন কেপাসিটি বহুত ফাষ্ট হৈ থাকে এক্টোমৰ্ফ সকলে কমপ্লেক্স কাৰ্বছ বেছিকৈ খাব লাগে কাৰণ আমি বডিটোত খেলি আছো এটা যে কথা কয় ডালে ডালে পাতে পাতে বুলি কয় যে তেনেকুৱা কথা একদম সিম্পল লেভেলত মই কথাখিনি যদি বুজাব যাওঁ আমাৰ বডিটো যি দুটা পুতুককে ডাইজেষ্ট কৰি দিয়ে সেইকাৰণে আমি এনেকুৱা এটা বস্তু দিম যাতে সি ডাইজেষ্ট কৰিবই নোৱাৰে বা বহুত টাইম লাগে যেনে কমপ্লেক্স কাৰ্বছ বা ইনসলুবল ফাইবাৰ্ছ সিম্পল কাৰ্বছ যেনেকৈ হওক আপোনাৰ সুগাৰ হৈ গ'ল বা ব্ৰেড হোৱাইট ব্ৰেড একচুৱেলি বা বগা ভাত বা ৰুটি মানে বগা আটাৰ ৰুটিটো যোনটো এইবোৰ হৈ গ'ল আপোনালোকৰ সিম্পল কাৰ্বছ বা ময়দা যোনটো একচুৱেলি বহুত বেয়া বস্তু হয় ৰিফাইন্ড বস্তু একচুৱেলি বেয়া আমি ইয়াৰ ওপৰত এটা এক্সট্ৰাকে টপিক বনাম পিছলৈকে এতিয়া কথা হ'ল যে এক্টোমৰ্ফছখিনি যেহেতু মেটাবলিজম ফাষ্টাৰ হয় ডাইজেশন ফাষ্টাৰ হয় সেইকাৰণে আমি স্লো ডাইজেষ্টিং ফুড আমি ইয়াতে প্ৰিফাৰ কৰিম যেনেকৈ কমপ্লেক্স কাৰ্বছ হৈ গ'ল লগতে তেওঁলোকসকলে ফেটছ পাৰ্চেন্টেজ বঢ়াব লাগিব স্যাচুৰেটেড ফেটছে হওক বা আনস্যাচুৰেটেড ফেটি এচিডছে হওক অকল বেড ফেটছ খাই থাকিলে নহয় বেড ফেটছৰ এমাউণ্টটো লিমিটাইজ কৰা লগতে হেলদি ফেটছৰ খাব লাগিব কাৰণ হেলদি ফেটছ আমাৰ বডিটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ফেটছৰ পৰা এটা এক্সট্ৰাকে ভিডিঅ' আহিব এটা আপোনালোকে ভালকৈ গম পাব যে ফেটছ আমাৰ বডিৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় কিন্তু এক্টোমৰ্ফসকলে হেলদি ফেটছৰ লগত অলপ এমাউণ্ট বা লিটিল এমাউণ্ট স্যাচুৰেটেড ফেটছ ইউজ কৰিব পাৰে প্ৰটিন ইনটেক হাই ৰাখিব লাগিব যোনটো এক্টোমৰ্ফছবিলাকৰ কাৰণে চবতছে ডাঙৰ কথা যে সিহঁতে হাই প্ৰটিন ডায়েট ল'ব লাগিব যে কাৰণ তেওঁলোকসকলৰ মাসল বিল্ড কেপাচিটিটো এনেও কমে থাকে এতিয়া ওয়াৰ্কআউট প্যাটাৰ্নলৈকে আহো যদি এজন মানুহে যে এক্টোমৰ্ফিক লাইফষ্টাইল বা এক্টোমৰ্ফ হয় তেওঁ যদি যাই পিনে জিমত কেৱল কাৰ্ডিঅ' কৰি থাকে মাসল বিল্ড কৰিব নেকি নকৰিব কাৰণ কাৰ্ডিঅ' বা হাই ইন্টেন্সিটি ইন্টাৰভেল ট্ৰেইনিং হৈছে এটা ফেট লছ প্ৰগ্ৰেম য'ত আমি এৰবিকেলি আমাৰ বডিটোই এৰবিক মোডত গুচি যায় আৰু আল্টিমেটলি ফেট লছ হোৱাত ষ্টাৰ্ট কৰে আমাৰ নিজৰ ফেট মলিকুলছবিলাক বাৰ্ণ কৰি হওক বা গ্লাইকোজেন ষ্টৰেজ ডিপ্লিট কৰি পিনে হওক গতিকে কাৰ্ডিঅ' ৰেষ্ট্ৰিক্ট কৰি পিনে তেওঁলোকসকলে সদায় ধ্যান দিব লাগিব যাতে তেওঁলোকসকলে বেছিকে ষ্ট্ৰেংথ ট্ৰেইনিং কৰে বা ৰেজিষ্টেন্স ট্ৰেইনিং কৰে মানে ৱেইট ট্ৰেইনিং লগতে হাই এমাউণ্ট অফ প্ৰটিন আৰু ডায়েটটো বহুত ধুনীয়াকৈ মেইনটেইন কৰিব লাগিব কেলৰি সাৰপ্লাস ডায়েট এতিয়া আমি মেজোমৰ্ফৰ কাৰণে
মেজমৰ্ফ সকলে এনেকুৱা নহয় যে আমি লাকিয়েষ্ট হয় গতিকে আজিৰ পৰা যাই পিনে পুচকা চুচকা চব খাই নহয় মেজমৰ্ফ সকলে এটা হয় তেওঁলোকে কেতিয়াবা মন গলে অলপমান সুগাৰ বা স্যাচুৰেটেড ফেট বা কেতিয়াবা মিৰত চিট কৰিব পাৰে কিন্তু কথাটো হ'ল কি যে তেওঁলোকে সদায় স্যাচুৰেটেড ফেট আৰু আনস্যাচুৰেটেড ফেট মানে হেলদি ফেটছ বা নন হেলদি ফেটছৰ মাজত এটা বেলেন্স ৰাখিব লাগিব যাতে তেওঁলোকে per week consumption of unhealthy fats or junk foods বুলি মই নকওঁ actually to down offensive হ'ব ফিটনেছৰ লাইনত যাতে নন হেলদি ফেটছ বা স্যাচুৰেটেড ফেটছ লিমিটাইজ কৰে লগতে হাই প্ৰটিন ডায়েট কমপ্লেক্স কাৰ্বছ মই সবকে ৰেফাৰ কৰোঁ সাজেষ্ট কৰোঁ যেহেতু ই আমাৰ মেটাবলিজমটো ফাষ্ট কৰে হেল্প কৰে লগতে সিম্পল কাৰ্বছ অলপ মানে তেওঁলোকৰ ডায়েটত ইমান এটা ভয়ানক ৰেষ্ট্ৰিকশ্যন নাহে কিন্তু তেওঁলোকে তথাপিও হেলদিয়াৰ ৱে অফ ইটিং মেইনটেইন কৰিব লাগিব লগতে ৱৰ্কআউট পেটাৰ্নছৰ ভিতৰত তেওঁলোকে যিখিনি ল' এমাউণ্ট অফ কাৰ্ডিঅ' কৰিব পাৰি একচুৱেলি ল' এমাউণ্ট অফ কাৰ্ডিঅ' নহয় যিখিনি ল' এমাউণ্ট অফ ফেট আছে পাৰ্চেণ্টেজ সিহঁতৰ বডিত সেইখিনি কাট কৰিবৰ কাৰণে ৱৰ্কআউট পেটাৰ্ণটো বোথ কাৰ্ডিঅ' আৰু ষ্ট্ৰেংথ ট্ৰেইনিঙৰ লগত মিক্স আপ কৰিব পাৰে যেনেকৈ উইকত তেওঁলোকে কাৰ্ডিঅ' ৰাখিলে লগতে ৱেট ট্ৰেইনিং ষ্ট্ৰেংথ ট্ৰেইনিং ৰাখিলে কাৰ্ডিঅ'ৰ ভিতৰত দুটা টাইপ আহে HIIT হাই ইন্টেন্স ইন্টাৰভেল ট্ৰেইনিং বা হাই ইন্টেন্সিটি ইন্টাৰভেল ট্ৰেইনিং এণ্ড LISS লো ইন্টেন্সিটি স্টেডি ষ্টেট কাৰ্ডিঅ' ইয়াতে হাই ইন্টেন্সিটি ইন্টাৰভেল ট্ৰেইনিঙে আমাৰ সাধাৰণতে গ্লাইকোজেন ষ্টৰেজত ডিপ্লিট কৰে য'ত LISS ফেট ষ্টৰেজত ডিপ্লিট কৰে তেওঁলোকসকলে মেজমৰ্ফখিনিয়ে লিছ বা LISS প্ৰচিডিউৰটো বেছিকৈ ফ'কাছ কৰিব পাৰে লগতে ষ্ট্ৰেংথ ট্ৰেইনিঙত বেছিকৈ ফ'কাছ কৰিব পাৰে আৰু তেতিয়া তেওঁলোক খুব সোনকালে মাছল বিল্ড কৰিব লিন মাছল মাছ আৰু ফেট পাৰ্চেণ্টেজটো হেলদিয়াৰ এমাউণ্টলৈকে ডিপ্লিট হ'ব এতিয়া আমি আহোঁ এণ্ডমৰ্ফলৈকে এণ্ডমৰ্ফসকলে যেনেকৈ মই আগতে ক'লোঁ যে ফেট লুজ কৰাটো বহুতখিনিয়ে টান হয় গতিকে তেওঁলোকৰ ডায়েটটো সদায় হ'ব কেলৰি ডেফিচিট ডায়েট কেলৰি ডেফিচিট ডায়েট মানে তেওঁলোকে ওজন কমাবলৈ হ'লে তেওঁলোকৰ বডি ফেট পাৰ্চেণ্টেজ কম কৰিব লাগিব তাৰ কাৰণে তেওঁলোকে স্যাচুৰেটেড ফেটত ডাইৰেক্টলি ন' মানে এটা কথা যে চব কথাৰে একচুৱেলি ডাইৰেক্ট এক্সট্ৰিম যোৱাটো বহুত বেয়া তথাপিও স্যাচুৰেটেড ফেট তেওঁলোকে পুৰা এক্সট্ৰিম এমাউণ্টত ৰেষ্ট্ৰিক্ট কৰিব লাগিব কেতিয়াবা এক মাহৰ মূৰত এটা বস্তু সৰু বস্তু এটা খোৱা দেট ইজ ছামথিং বেলেগ হয় একচুৱেলি মই এটা ভিডিঅ' বনাম পিছলৈকে য'ত চেৰাইটি চেণ্টাৰৰ কথা মই ক'ম যে একচুৱেলি আমাৰ ছেটিছফেকশ্যনটো কেনেকৈ আহে চেৰাইটি চেণ্টাৰ কি হয় ভোক কিয় লাগে সেইটো পিছলৈকে আহিব কিন্তু ফৰ্ডাৰ টাইমিং আমি এইটো কথা জানিব চেষ্টা কৰিম ইয়াতে যে এণ্ডমৰ্ফসকলে ফেট ৰেষ্ট্ৰিকশ্যন ডায়েটত থাকিব লাগিব কাৰ্বছ সদায় কমপ্লেক্স বা ইনচলিবল কাৰ্বছ হ'লে ভাল মেটাবলিজমত মানে হায়াৰ হয় আৰু লগতে তেওঁলোকসকলে ডায়েট পেটাৰ্ণটো অলপ বদলাব লাগিব যেনেকৈ তেওঁলোকে হয়তো মিলৰ এমাউণ্ট বঢ়াই ল'লে কমকৈ টাইমত খালে মিল মানে কোৱান্টিটিটো কম কৰি পিনে মিলৰ এমাউণ্টটো বঢ়াই ল'লে যদি আগতে 4টা মিল খাইছিলে তেতিয়া 6টা মিল খালে ফৰ এক্সাম্পল সেনেকুৱা ইয়াৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' পিছলৈকে আহিব এতিয়া কথা হ'ল কি এণ্ডমৰ্ফ যিখিনি মানুহ আছে সেইখিনি মেইন ডায়েট পেটাৰ্ণটো অলৱেজ কেলৰি ডেফিচিটত হ'ব কাৰণ তেওঁলোকে কেলৰি কমাব লাগে ওজন কমাব লাগে ৱৰ্কআউট পেটাৰ্ণৰ কথা যদি কথা পাতিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে মেইন কথা আহিব ইয়াতে কাৰ্ডিঅ' তেওঁলোকে LISS কৰাতছে যদি HIIT কৰে বা হাই ইন্টেন্সিটি ইন্টাৰভেল ট্ৰেইনিং কৰে তেতিয়াহ'লে তেওঁলোকে বেছি লাভৱান হ'ব কাৰণ এইটো ক্ষেত্ৰত আমাৰ ষ্ট'ৰ্ড ফেটছৰ লগতে ষ্ট'ৰ্ড গ্লাইকোজেন ষ্ট'ৰেজটো ডিপ্লিট হয় আৰু এইটো বহুত ইন্টেন্সিটি মানে বহুত ইন্টেন্স প্ৰচিডিউৰ হয় য'ত বহুত হাই ইন্টেন্সিটি লাগে লগতে তেওঁলোকে হাই ইন্টেন্সিটি ইন্টাৰভেল ট্ৰেইনিঙৰ লগত ৰেগুলাৰ ষ্ট্ৰেংথ ট্ৰেইনিং বা ৰেজিষ্টেন্স ট্ৰেইনিং কৰাৰো এটা এক্সপিৰিয়েঞ্চ ৰাখিব লাগিব সদায় য'ত তেওঁলোকে হেভি ৱেট বা লাইট ৱেট ইউজ কৰিব পাৰে সেইটো তেওঁলোকৰ নিজৰ মৰ্জি হেভি ৱেট কৰিলে সাধাৰণতে মাছল অলপ বেছি বাল্কিয়াৰ বা বিল্ড আপ হয় যাৰ কাৰণে তেওঁলোকে ষ্ট্ৰেংথ ট্ৰেইনিঙৰ লগত কাৰ্ডিঅ'টো এটা ধুনীয়াকৈ মেটছ আপ কৰি এখন ৱৰ্কআউট ৰুটিন বনাই ল'ব লাগিব ৰেগুলাৰ এক্সাৰচাইজ ষ্ট্ৰিক্ট কেলৰি ডেফিচিট ডায়েট প্লেনিং ৰেষ্ট্ৰিক্টেড ডায়েট প্লেনিং কৰাৰ পিছত সদায় এজন মানুহে তেওঁৰ ফেট পাৰ্চেণ্টেজ ড্ৰপ কৰিব এইখিনি কৈ পিনে আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যদি ভিডিঅ'টো চাই পিনে ভাল লাগিছে নিশ্চয় মোৰ ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিঅ' দিলে আপোনালোকে আপডেটছবোৰ পায় আৰু আপোনালোকৰ বন্ধুসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ত লগ পাম
Till then, stay fit, stay motivated. Bye bye.